মাত্ৰ কেইটামান ভিউজৰ কাৰণে কিছুমান ইউটিউবাৰে আচলতে এনেকুৱা পন্থা হাতত লয় যিটো নেকি অসমীয়া সমাজৰ বাবে এটা ক্ষতিকাৰক বস্তু হয়। কিয়নো আজি কিছুদিনৰ আগত আচলতে পাখি ৰাজবংশী নামৰ এগৰাকী বিতৰ্কিত ইউটিউবাৰে এটা চোলাৰ ভিতৰত আচলতে পাখি ৰাজবংশী আৰু তাইৰ হাজবেণ্ড একেলগে আছিলে আৰু তাত আচলতে লিখি দিছে যে আমি আজি একেটা চোলাৰ ভিতৰতে দিনটো কি কাম কৰিম আপোনালোকে সকলো দেখিবলৈ পাব। চাওক, আচলতে ইউটিউবত ভিডিঅ' দিয়ে কিবা এটা জানিবৰ কাৰণে, কিবা এটা শিকিবৰ কাৰণে, কিন্তু আজিকালি আচলতে ইমানেই ফটুৱা হৈ গৈছে যেন এটা মাত্ৰ ভিউজৰ কাৰণে আচলতে অসমীয়া বোৱাৰী এগৰাকীও আচলতে এনেকুৱা কাম কৰিব পাৰে। চাওক, অসমীয়া বোৱাৰী আচলতে এইটো লক্ষণ নহয় যে একেটা চোলাৰ ভিতৰতে এজনী বোৱাৰীয়ে হাজবেণ্ডৰ লগত বেলেগ অচিনাকি মানুহ এটাৰ সন্মুখত একেটা চোলাৰ ভিতৰতে থাকি কাম কৰিব। আচলতে এইটো এটা অশ্লীলতাৰ ইংগিত হয়। আচলতে পাখি ৰাজবংশীৰ যদি আপুনি এটা ভিডিঅ' চাই তাৰ পৰা আচলতে আপুনি একো কথা শিকিব নোৱাৰে আৰু আপোনাৰ আচলতে চৰিত্ৰত এটা বেয়াহে প্ৰভাৱ পৰিব। আৰু তাকে লৈ আচলতে মিষ্টাৰ ৰাজা নামৰ এগৰাকী ইউটিউবাৰে আচলতে পাখিৰ ৰাজবংশীক ৰোষ্ট কৰি এটা ভিডিঅ' বনাইছিলে আৰু তেতিয়া আচলতে পাখিৰ ৰাজবংশীয়ে ৰিপ্লাই দি কৈছে যে মিষ্টাৰ ৰাজাই নাৰী সন্মান কৰিব নাজানে। আৰে চোৱা পাখি, যদি তুমি এগৰাকী অসমীয়া বোৱাৰী হৈ অসমীয়া সংস্কৃতিক ধৰি ৰাখিব নোৱাৰা তেতিয়াহ'লে তেনে নাৰীক সন্মান কৰি লাভটো কি? মিষ্টাৰ ৰাজাই 100% ঠিক কাম কৰিছে যে মিষ্টাৰ ৰাজাই তোমালোকক ৰোষ্ট কৰিছে। আচলতে যদি আমি আচলতে সেইবিলাক বস্তু চাই থাকোঁ, ৰোষ্ট নকৰোঁ, বেয়াকৈ নকওঁ, আচলতে তেতিয়ালৈকে এইবিলাক বস্তু বন্ধ হৈ নাযায়। আচলতে মিষ্টাৰ ৰাজাই কি কৈছে নকৈছে মই তাৰ ওপৰত একো নকওঁ, কিন্তু মিষ্টাৰ ৰাজাই যি কৰিছে বহুত ভাল কাম কৰিছে আৰু অসমবাসী ৰাইজে আচলতে মিষ্টাৰ ৰাজাক ছাপোৰ্ট কৰিব লাগে। কিয়নো পাখিৰ ৰাজবংশী নামৰ সেই বিতৰ্কিত যিগৰাকী আচলতে ইউটিউবাৰ আছে, সেইগৰাকীয়ে আগতে ডেন্সৰ ভিডিঅ' ধুনীয়া আচলতে ডেন্সৰ ভিডিঅ' আপলোড কৰিছিল আৰু সকলো ৰাইজে তেতিয়া ভাল পাইছিল। মই আচলতে তাইৰ ভিডিঅ' চাইছিলোঁ, কি ধুনীয়া ডেন্স দিছিলে। কিন্তু বিয়া হোৱাৰ অলপ দিনৰ পাছৰ পৰা মানে এনেকুৱা আপোনাৰ অশ্লীলতা সীমাৰ পাৰ হৈ যোৱা কিছুমান ভিডিঅ' আপোনাৰ বনাবলৈ আৰম্ভ কৰিলে যেন ঘৰৰ মানুহৰ লগতো আচলতে একেলগে চাব নোৱাৰি। কাৰণ মই সিদিনাখন মাৰ লগত এটা ভিডিঅ' চাই থাকোঁতে যেতিয়া সেই পাখি ৰাজবংশী বোলা বিতৰ্কিত আচলতে ছোৱালীজনীৰ এটা ভিডিঅ' ওলাল যে আমি একেটা চোলাৰ ভিতৰতে আজি দিনটো কি কৰিম আপোনালোকক দেখাম। আৰু মোক তেতিয়া মায়ে এটা কথাই ক'লে যে তই সেইবোৰকে চাওঁ আচলতে মাৰ আগত মই বহুত লাজ পালোঁ, কাৰণ এগৰাকী বোৱাৰীৰ এনেকুৱা লক্ষণ হ'ব নালাগে। এগৰাকী অসমীয়া বোৱাৰী আচলতে এনেকুৱা লক্ষণ হোৱাটো উচিত নহয়। মই ক'ম যে পাখি ৰাজবংশী এতিয়া আচলতে তোমাৰ ভাল হ'বলৈ সময় আছে। আগতে তুমি ডেন্সৰ ভিডিঅ' কৈছিলা, এতিয়া তুমি নকৰা সেইটো বেলেগ কথা, কিন্তু তুমি এইবিলাক ফটুৱা ভিডিঅ' আজিৰ পৰা নকৰিবা। আৰু মিষ্টাৰ ৰাজাক পুলিচ কেছ তুমি দিব পৰা, তাত মই একো ক'বলৈ নাযাওঁ, কিন্তু লোকক ভুল দেখুৱাৰ আগত তুমি কি কৰি আছা, আচলতে তুমি এগৰাকী অসমীয়া বোৱাৰী হৈ আচলতে কি কৰা উচিত সেই কথাটো এবাৰ তুমি ভাবি চাবা।